কাশ্মীৰ সীমান্তত আকৌ উত্তেজনা বাৰম্বাৰ যুদ্ধবিৰতিৰ চুক্তি ভংগ পাকিস্তানৰ অষ্টম দিনৰ বাবে সীমান্তত যুদ্ধবিৰতি ভংগ কৰি গুলীবৰ্ষণ পাকিস্তানী সৈন্যৰ জম্মু কাশ্মীৰৰ পুঞ্চ আৰু ৰাজৌৰি জিলাত অবিৰাম গুলীবৰ্ষণ অব্যাহত আছে পাকিস্তানৰ ফালৰ পৰা যাৰ বাবে এতিয়াও পুঞ্চ আৰু ৰাজৌৰি বাৰমুলা আদি জিলাত আতংকগ্ৰস্ত পৰিৱেশ সীমান্তৰ 5 কিলোমিটাৰ বেখাৰ্ডত বন্ধ হৈ আছে বিদ্যালয় শুকুৰবাৰৰ দিনটোতো পাকিস্তানী সৈন্যই যুদ্ধবিৰতিৰ চুক্তি ভংগ কৰি গুলীবৰ্ষণ অব্যাহত ৰাখে ভাৰত পাক সীমান্তত আৰু এই পাকিস্তানী সৈন্যৰ গুলীবৰ্ষণতেই আহত হ'ল এগৰাকী মহিলা নাছিম আখতাৰ নামৰ মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত পাকিস্তানী সৈন্যই বাৰম্বাৰ এনেকৈ গুলীবৰ্ষণ আৰু মৰ্টাৰেৰে আক্ৰমণ চলোৱাৰ পিছত পাকিস্তানী সৈন্যৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিছে দেশৰ সৈন্যই পাকিস্তানী সৈন্যক যিকোনো সময়তেই সমুচিত প্ৰত্যুত্তৰ দিব পৰাকৈ সীমান্তত সাজু হৈ আছে ভাৰতীয় সেনা জোৱান বৃহস্পতিবাৰে নিশাৰ ভাগত পাকিস্তানী সৈন্যই উৰি সীমান্ততো ব্যাপক হাৰত গোলাবৰ্ষণ কৰে আৰু এই ঘটনাৰ পিছতেই সতৰ্ক কৰি দিয়া হৈছে সীমান্তত বসবাস কৰা লোকসকলক ইপিনে জম্মু কাশ্মীৰৰ কুপৱাৰা এলেকাত নিৰাপত্তা বাহিনীয়ে গুলীয়াই হত্যা কৰিছে দুটাকৈ সন্ত্ৰাসবাদী কুপৱাৰাৰ বাবাগুন এলেকাত নিৰাপত্তাৰক্ষীৰ অভিযানকালত এই সন্ত্ৰাসবাদী দুটা মৃত্যুমুখত পৰিছে ব্যুৰো ৰিপৰ্ট DY 365